65 সংখ্যক ইউনেক্স সানৰাইজ সদৌ অসম আন্তঃজিলা আৰু মুকলি বেডমিণ্টন চেম্পিয়নশ্বিপৰ সফল সামৰণি 2 ছেপ্টেম্বৰৰ পৰা আৰম্ভণি হৈছিল এই চেম্পিয়নশ্বিপ। সাময়িকভাৱে ডিফুৰ ৰাংচিনা ভৱনৰ সম্পাদকৰ দায়িত্বপদ অৰ্পণ জয়সিং তকবিক, সম্পাদিকা মঞ্জু হাজৰিকাৰ স্থানত সাময়িকভাৱে এই দায়িত্ব দিয়া হৈছে অসম সাহিত্য সভায়। পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেনত ন্যায়িক আদালতৰ কাৰ্যালয় শুভাৰম্ভ। নতুন ন্যায়িক আদালতৰ শুভাৰম্ভণি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিষয়া এন কাৰ্তিশ্বৰ সিঙে। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। ডিফু কাছাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈ থকা 65 সংখ্যক ইউনেক্স ছানৰাইজ সদৌ অসম আন্তঃজিলা আৰু মুকলি বেডমিণ্টন প্ৰতিযোগিতাৰ আজি সফল সামৰণি পৰে। ছেপ্টেম্বৰৰ 2 তাৰিখৰ পৰা আৰম্ভ হোৱা এই 13 অনূৰ্ধ্ব আৰু 19 অনূৰ্ধ্বৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ 22খন জিলাৰ খেলুৱৈসকলে যোগদান কৰে। 7 ছেপ্টেম্বৰত সফল সমাপ্তি ঘটা বেডমিণ্টন প্ৰতিযোগিতাৰ বঁটা বিতৰণিৰ বাবে আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাং, সন্মানীয় অতিথি হিচাপে কাৰ্বি সাহিত্য সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, ডেপুটি স্পীকাৰ ৰীতে সিংঘি, প্ৰমুখ্য কাৰ্যবাহী সদস্য তথা MSc-সকল উপস্থিত থাকে। ইউনেক্স ছানৰাইজ সদৌ অসম আন্তঃজিলা আৰু মুকলি বেডমিণ্টন প্ৰতিযোগিতাৰ ল'ৰা শাখাৰ 19 অনূৰ্ধ্বৰ ডাবলছত লখিমপুৰৰ অংশুমান গগৈ, শিলচৰৰ সুৰজ গোৱালা, 19 অনূৰ্ধ্বৰ ল'ৰা ছিংগেল গুৱাহাটী আৰায়ন ৰাছিদ, 17 অনূৰ্ধ্বৰ ছোৱালী শাখা ছিংগেলত ইশাৰাণী বৰুৱা, ল'ৰাৰ 17 অনূৰ্ধ্বত নাৰায়ণ দাস, ল'ৰা শাখাৰ 15 অনূৰ্ধ্বত অনুৰাগ তালুকদাৰ বিজয় হয়। আনহাতে 13 অনূৰ্ধ্বৰ ডাবলছত বৰমান বৰা আৰু শুভাংকৰ দত্ত, 13 অনূৰ্ধ্ব ল'ৰা শাখাৰ ছিংগেলত শিৱসাগৰৰ ৰোহিত গগৈ, ছোৱালী শাখাৰ 11 অনূৰ্ধ্ব ছিংগেলত ডিব্ৰুগড়ৰ আনায়ন বৰা বিজয় হয়। মংগলিংহী ৰিপৰ্ট, কাট নিউজ। ডিফু ৰাংচিনা ভৱনৰ সম্পাদকৰ দায়িত্বপদ সাময়িকভাৱে অৰ্পণ কৰা হৈছে জয়সিং তকবিক। অসম সাহিত্য সভাৰ সাহিত্য সভাপতিৰ পৰামৰ্শৰ অনুসৰি সভাৰ কাম কাজ পৰিচালনাত যাতে কোনো ধৰণৰ জ্যোতি নপৰে তাৰ স্বাৰ্থত সাময়িকভাৱে কাৰ্যালয়টিৰ সম্পাদকৰ পদ জয়সিং তকবিক অৰ্পণ কৰা হয়। আজি শনিবাৰে সন্ধিয়া 5 বজাত এই উপলক্ষে অনুষ্ঠীয়াকৈ এক আনুষ্ঠানিকতা কৰি তকবিক সন্মান সহকাৰে ফুলাম গামোচাৰে আদৰণি জনাই ডিফু শাখা সাহিত্য সভা আৰু ৰাংচিনা ভৱনৰ বিষয়ববীয়াসকলে। উল্লেখ্য, আঞ্চলিক সম্পাদিকা মঞ্জু হাজৰিকাৰ ক্ষেত্ৰত যিহেতু আইনী প্ৰক্ৰিয়া চলি আছে, গতিকে হাজৰিকাৰ আইনী বিষয়টো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত সকলো ধৰণৰ প্ৰচেষ্টাত সক্ৰিয় সহযোগ কামনা কৰি তকবিক এই দায়িত্ব অৰ্পণ কৰিছে অসম সাহিত্য সভাই। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেনত ন্যায়িক আদালতত আৰু কাৰ্যালয় শনিবাৰ শুভাৰম্ভণি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিষয়া এন কাৰ্তিশ্বৰ সিঙে। প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলাখনত আৰম্ভ হোৱা ন্যায়িক আদালতৰ এই ব্যৱস্থাত সুখী জিলাখনৰ সাধাৰণ জনতা। শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত ছৈয়দ ইছফাকুৰ ৰহমান, নগাঁও জিলা সত্ৰ ন্যায়াধীশ ৰীতা কৌৰ, ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা, বৈঠালাংছু সমষ্টিৰ বিধায়ক ডক্টৰ মানসিং ৰংপি, কাৰ্যবাহী সদস্য ৰূপসিং তেৰণ, পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ কুমাৰ দাস প্ৰমুখ পশ্চিম কাৰ্বি আংলং জিলা বাৰ এছ'চিয়েশ্যনৰ লগতে একাংশ স্থানীয় ৰাইজ। উল্লেখযোগ্য যে প্ৰথম সপ্তাহত এদিনহে আদালত বহিব বুলি উপায়ুক্ত ছৈয়দ ৰহমানে জানিবলৈ দিয়ে।
বঠাত লাংচৰ পৰা জাচনিহি ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাটো আজি শুভাৰম্ভণি নতুন এখন ন্যায়িক আদালত গুৱাহাটী উচ্চ ন্যায়ালয় ন্যায়াধীশ মীৰ আৱাজ আলীয়ে আদালতখন শুভাৰম্ভণি কৰে এই পদক্ষেপৰ বাবে মহকুমা এলেকাৰ বিশেষকৈ ৰংবং ৱে ডলামাৰা চৌকিহলা দেইথৰ নীলিপাদি অঞ্চলৰ ৰাইজৰ বাবে প্ৰয়োজনীয় ন্যায় প্ৰক্ৰিয়া কাৰ্য সমাপনত কিছু সহজ তথা সুবিধা হ'ব বুলি আশা কৰিছে ৰাইজে আদালত উদ্বোধনী সভাৰ উপলক্ষে আয়োজিত সভাত গুৱাহাটী ন্যায়ালয় ন্যায়াধীশ মীৰ আফাজ আলী লগতে উপস্থিত থাকে কাৰ্বি সাহিত্য পৰিষদৰ সচিব CM তাৰো জিলা উপায়ুক্ত MK শইকীয়া জিলা সেশন ন্যায়াধীশ AU আহমেদ ডিফু বাৰ এছ'চিয়েশ্যনৰ সভাপতি ৰবীন বৰদলৈ সভাত 155 BN CRPF কোম্পানী জিলা আৰক্ষী অধীক্ষক মহকুমাধিপতি প্ৰমুখ্য বিশিষ্ট আইনজ্ঞ আৰু বিষয়ববীয়াসকলে অংশ লয় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ এখন চৰকাৰী LP স্কুল আপোনালোকক দেখুৱাই নহয় এই প্ৰতিবেদনত ক'ব বিচাৰিছোঁ স্কুলখনৰ কাহিনী জানিব পাৰিলে আপোনাৰ চকু কপালত উঠিব 2019 শিক্ষাবৰ্ষটোৰ বিগত 6 মাহত শিক্ষকে পাঠদান এতিয়ালৈ কৰিছে মাত্ৰ 2 দিন সন্তানৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত পিতৃ মাতৃ মূৰে কপালে ধৰি পাৰ পোৱা নাই শিক্ষাবৰ্ষ শেষ হ'বলৈ মাজত মাথোন 3-4টা মাহ বাকী কি হ'ব কণ ল'ৰা ছোৱালীৰ ভৱিষ্যত খবৰ নাই প্ৰাথমিক শিক্ষা বিভাগৰ সংশ্লিষ্ট উদ্বোধনৰ কৰ্তৃপক্ষৰ হয় এইখনে ফং আপাম LP স্কুল পশ্চিম কাৰ্বি আংলং জিলাৰ মুখ্য সদৰ চহৰ হামৰেনৰ নাতি দূৰত 9 নং আমৰেং পৰিষদ সমষ্টিৰ অন্তৰ্গত ৰংনিহাং অঞ্চলত আছে এইখন LP স্কুল এটা সময়ত স্কুলখনত বহু ল'ৰা ছোৱালী হাঁহি খিকিন্দালিৰ লগতে পঢ়াৰ এটা মধুৰ হুলস্থুলীয়া পৰিৱেশেৰে প্ৰায় দিনটো সময় কটাইছিল এতিয়া অনেক ল'ৰা ছোৱালী এইখন স্কুল এৰি হামৰেনৰ বিভিন্ন স্কুললৈ পঢ়িবলৈ গুচি গ'ল এতিয়া স্কুলখনৰ অৱশেষ হিচাপে আছে মাত্ৰ 20-30 জন ছাত্ৰ ছাত্ৰী নাংচেলা 2018 nikam September 14 ar ni pen dak nang join hala bramti mungba pen tuning 18 na bang ke bang pi pen bang we hot chikloi jon bang hala inu do su phansi ithan rublin phan chikloi jon apor pi tanong nam bang ta pijut oi da tar kom nasila lemon de la nu ka pe ke pen la mi thang ke non ti thayan 19 ang bong ke February ang ahut dab ni ver hna ba la sinitum hala DMC district coordinator long dam lo la pensi anu ka prek la wang la sita nang toy nang po ko anu ka prek sita nang toy nang po si hala DMC sar long chining di dam lo pen su pen anu ka prek lo mai toy ne ma adjust ya na la pusi nang na pudut ansi alam lam tenta Kansela bang engkor trok usomar dakatari tom hage pininga angbong mate habdali exam ke pipeda lama mate pipeda bang silang pipeda pipeda স্কুলখনলৈ ছাত্ৰ ছাত্ৰীসকল মাজে মাজে আহে আৰু কেইঘণ্টামান সময় কটাই ঘৰাঘৰি গুচি যায় কাৰণ শিক্ষক নাহে পাঠদান কৰিবলৈ আপুনি জানি আচৰিত হ'ব যে চলিত বৰ্ষৰ শিক্ষা বৰ্ষটোৰ এতিয়ালৈ মাত্ৰ 2 দিন শিক্ষক আহি পঢ়াইছে শিক্ষকজন টিকাৰ নিবাসী আব্ৰাহাম টিমু সমহীয়া পৰীক্ষাও অনুষ্ঠিত নহ'ল হ'ব কেনেকৈ ছমাহে নাই শিক্ষক নিজ সন্তানৰ শিক্ষা ভৱিষ্যতক লৈ চিন্তিত পিতৃ মাতৃয়ে হামৰেনস্থিত KSA মুখ্য শাখাৰ নেতৃত্ব স্কুলৰ শিক্ষা পৰিৱেশৰ বিষয়ে জানিবলৈ যাওঁতে এই ভয়ানক তথ্য বাহিৰলৈ আহে Obviously, yang tak pindah ke dalam lapan. Ye ladak arong school student sumar tumbang ke
aja ke dak pen ha hamren buha to dam pen ka chali tum dolo la pen kidun thegan tum dak hem pen ka helat ta dolo la dak pen ka helo kilometer soksinar ke bag doi stamina dak pen ka helat ta dolo alang li bang beda jo la pen penangan tum parents pen tum report kilong teng pulote alang li la dak school che bai meni pusi bain kor phot thok student aphan ke alang li tum la dak da ka student aveli fan selang tum ka che khang pen la dak la so school ong panong pisi student bi pilong koi phit ta me alang li bang duty che bang beda jok si piningkan siang bong la bain kor phot thok ai student bang ke murui lo la si la bang so bain kor phot thok student ke murui ke karbi pen abhere akhaya student la dak na kalukson dunji kali la dak ei tum methna mena karbio so mars kalukson lo la si chuningri lo karbing long thomas council education primary education em aphan la pen aki hai tuliram rong hang karbing long si em phan same chuningri lo la hai hui ai school aphan angli tum education department pen prabjin pen action ke anje phansi ni tum karbilo charling song hamran aropi hin pen chuningri parlo কি হৈ আছে কাৰ্বি সাহিত্য শাসিত পৰিষদৰ প্ৰাথমিক শিক্ষা বিভাগত অনবৰতে শিক্ষাৰ গুণগত মানদণ্ডৰ কথা কোৱা মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং নেতৃত্বাধীন বিজেপি চৰকাৰে কি ক'ব এই সন্দৰ্ভত কাৰ্বি ছাত্ৰ নেতৃত্বৰ লগতে সচেতন ৰাইজৰ প্ৰশ্ন ৰাজ্যজুৰি খলকনি তোলা প্ৰথম আৰু দ্বিতীয় পৰ্যায় গুণোৎসৱৰ সময়ত এইখন এলপি স্কুলত হয়তো চলি আছে শিক্ষা ভৱিষ্যতৰ স্বাৰ্থ কেতিয়াবা খবৰ ৰাখিছিল নে পৰিষদ চৰকাৰে খবৰ ৰাখিছেনে স্থানীয় জনপ্ৰতিনিধি ৰীনা টেৰাংপিয়ে হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে এডিশ্যন বাণিজ্যিক বিৰতিৰ Chlorate Beauty Salon Unisex is opening its door for a 6-month crash course on beautician and cut. Interested person may kindly come and contact Chlorate Beauty Salon Unisex near Iron Bridge, Rongporbi Road, Dipu, Korbi Anglong. Document requirements are recent photograph, voter ID and caste certificate. Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need: groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Korbi Anglong, Assam. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan,
near Don Bosco School, Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ বিৰতি পিছত পুনৰ বাতৰি মজিয়াত কাৰ্বি ছাত্ৰ সন্থাৰ আমৰি শাখাৰ উদ্যোগত অঞ্চলটোত শিক্ষা বিস্তাৰৰ প্ৰতি সজাগতা আৰু সামাজিক সজাগতাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হৈ যায় শনিবাৰে বীৰচিংকি অঞ্চলত থকা লাং এৰডাং কমিউনিটি হলত অনুষ্ঠিত এই সভাত কাৰ্বি ছাত্ৰ সন্থাৰ লগত সদূৰ তিৱা ছাত্ৰ সংগঠন খাচী ছাত্ৰ সংগঠনে সহযোগ কৰে হয় বৃহত্তৰ বীৰচিংকি অঞ্চলটোৰ অনুগ্ৰহতা আৰু শিক্ষা তথা বিভিন্ন সামাজিক ক্ষেত্ৰৰ প্ৰতি সজাগতা অভাৱৰ বাবে ইয়াৰ জনসাধাৰণে আধুনিক জগতৰ সৈতে খোজ মিলাই আগুৱাই যাব পৰা নাই তাক আজি উদীয়মান ছাত্ৰ তথা যুৱকসকলে মৰ্মে মৰ্মে উপলব্ধি কৰিছে চৰকাৰৰ বিভিন্ন আঁচনিৰ প্ৰতি জ্ঞানৰ অভাৱ পালেও সত্য প্ৰসাৰৰ বাবে জ্ঞানৰ অভাৱ আদিৰ বাবে প্ৰাপ্য সুবিধা লাভৰ পৰা বঞ্চিত হৈছে ৰাইজ সেয়ে সকলো সময়তে এই সমূহৰ প্ৰতি সজাগ দৃষ্টি ৰাখি চৰকাৰৰ পৰা সঠিক সময়ত সঠিকভাৱে লাভ কৰিব পাৰিব অঞ্চলটোত বিশেষকৈ শিক্ষাৰ অনুগ্ৰহতাৰ দূৰ কৰিবৰ বাবে শিক্ষা সচেতনতা সামাজিক সচেতনতাৰ লগতে চৰকাৰক পথ নিৰ্মাণ পানীৰ যোগান বিদ্যুৎ যোগান আৰু শিক্ষাৰ সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ ইতিমধ্যে মেৰামতিৰ অভাৱত নষ্ট হ'বলৈ ধৰা স্কুল ঘৰসমূহ মেৰামতিৰ আটক ধুনীয়া আৰু আকৰ্ষণী কৰি তোলাৰ সপক্ষত আলোকপাত কৰি ভাষণ প্ৰদান কৰে ছাত্ৰ নেতাসকলে You are sole responsible for the next generation as you are all the students of these present situations. Now so we think some example, example. Now tu si tekla ko, lason ke hilo lason ke mi. Etu ma mele tum pupu adhyapन ke. और किचुन के जो नहीं का उसको तुम तत्व क्लियरली एग्जांपल of पियम को हर के जूम जम से के भी नहीं होते पियम को উল্লেখ্য সভাত অঞ্চলটোৰ গাঁওবুঢ়া চৰকাৰী গাঁওবুঢ়াসকল প্ৰমুখ্য অঞ্চলটোৰ শতাধিক ছাত্ৰ ছাত্ৰী তথা ৰাইজে অংশ লয় সজাগতা অনুষ্ঠানত আমৰিৰ পৰা বিশেষ প্ৰতিবেদক কাট নিউজ তথ্য আৰু জনসংযোগ উদ্যোগত গুড উইল মিছনৰ জৰিয়তে সাংবাদিকৰ দল যাব হিমাচল প্ৰদেশ আৰু ছত্তীশগড়ত তথ্য আৰু জনসংযোগ উদ্যোগত গুড উইল মিছনৰ জৰিয়তে সাংবাদিকৰ দল যাব হিমাচল প্ৰদেশ আৰু ছত্তীশগড় চৰকাৰী খৰচত যাব ওলোৱা সাংবাদিকৰ দলৰে সভা অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সাংবাদিকসকলক কেৱল ভ্ৰমণকে লক্ষ্য নকৰি সেইসমূহ ঠাইৰ ভাল পৰামৰ্শ ভাল তথ্য আদি আনি অসমৰ বিভিন্ন খবৰ কাগজত লিখিব লাগিব বুলি ভাষণ প্ৰসংগত কয় সাংবাদিকসকলে ক'ত আৰু কি ভূমিকা পালন কৰিব লাগিব ইত্যাদিৰ ওপৰতো ভাষণত ব্যক্ত কৰে তথ্য আৰু বিভিন্ন জ্ঞান আহৰণমূলক ভ্ৰমণৰ বাবে সকলোলৈকে আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন যাচে মুখ্যমন্ত্ৰী সোণোৱালে আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ